ৰ'ব মোৰ এই নতুন চেহেৰাটো দেখি আপোনালোকে আকৌ ঘপককৈ কাটি নিদিব। যিহেতু মই নতুন, আপোনালোকৰ পৰা অলপ মৰম আৰু অলপ সঁহাৰি বিচাৰোঁ। মোৰ এই নতুন ভিডিঅ'টোত ওলাবলৈ আহিল আমাৰ গপেশ্বৰী বাইদেউ। গপেশ্বৰী নামটো ময়ে দিয়া বাৰু, কাৰণ কিয় জানেনে, তাইক যদি মই অলপ ভিডিঅ' নুলিয়াওঁ তাই বহুত গপ ধৰে, সেইবাবে তাইক আজি অলপমান উলিয়াই দিলোঁ। আৰু এয়া হৈছে আমাৰ ধাননি পথাৰ। ধান কাটি হ'ল, তথাপিতো আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আৰু এইখন আমাৰ বাৰীত মোৰ এটা কাম আছিল, সেইবাবে ভাবিলোঁ আপোনালোকক আমাৰ বাৰীখন দেখুৱাই দিওঁ। আহকচোন চাওঁ আমাৰ বাৰীত কি কি আছে। এয়া হৈছে বেঙেনা পুলি, ৰুইছেহে, সেইবাবে অলপ সৰু হৈ আছে। বেঙেনা খাই কিন্তু মই বহুত ভাল পাওঁ দেই। আৰু এয়া হৈছে আমাৰ ফ্ৰেঞ্চবিন ফুলিছে, লাগিবই আৰু। ফ্ৰেঞ্চবিনৰ গছকেইজোপা ছাগলীয়ে খাই পেলাইছে, নক'বই আৰু, বহুত অসুবিধা হয় ছাগলীৰ বাবে। আৰু এয়া হৈছে মটৰ খেতি। মটৰ মই ইমান ভাল নাপাওঁ, বায়ে বহুত ভাল পায়, সেইবাবে এইকেইদিন আবেলি আহি গছাই আছিলোঁ, মানে চাফা কৰি দিছিলোঁ হাবি বনবোৰ। আৰু আপোনালোকে মটৰ খাই ভাল পায়নে কমেণ্টত জনাবচোন দেই। এয়াতো চিনি পাইছেই চাগে, লাই শাক দেখি চাগে কিছুমানৰ লোভৰ পানী বৈয়ে গৈছে, যোনে গাহৰি ভাল পায়। ভাবিছে চাগে এয়া পোৱা হ'লে আজিয়ে মই গাহৰি খালোহেঁতেন। আৰু মই ভাল পাওঁ বাৰু লাই শাক খাই। আৰু এয়া হৈছে ৰঙালাও মই ইমান ভাল নাপাওঁ দেই, কাৰণ মই ভাতৰ লগত মিঠা একদম পচন্দ নকৰোঁ। আৰু এয়া হৈছে আমাৰ নেমু গছ। নেমু লগা নাই বাৰু, মই আকৌ নেমু ইমান ভাল নাপাওঁ, বায়ে বহুত ভাল পায়। আৰু এয়া হৈছে তৰৈ খাই আপোনালোকে ভাল পায় নাই বাৰু? তৰৈ কিন্তু মই বিৰাট ভাল পাওঁ, সেইবাবে তৰৈ মই বনাই থাকিবলৈ কওঁ মাক। তৰৈ হ'লে মোৰ ভাত কেইটামান সৰহকৈ হৈ যায়। আৰু এয়া হৈছে আমাৰ দাংবডি চেৰ নায়েই, আমাৰ মিছ ফুকননীয়ে আহি গোটেইখিনি ছিঙি পেলালে। মিছ ফুকননী মানে হৈছে আমাৰ মা। আৰু এয়া হৈছে গাজৰখিনি গছাব লাগিব। মই আজি এইখিনি কৰিবলৈ আহিছোঁ। মই যে কৈছিলোঁ বাৰীত এটা কাম আছে। আৰু গাজৰ পুলিকেইটা কিন্তু ধুনীয়াকৈ হৈছে। গাজৰ খাই ময়ো বহুত ভাল পাওঁ। মই কৈছিলোঁ নহয় আমাৰ গপেশ্বৰী বাইদেউ বুলি, অকণমান নুলিয়াৰ লগে লগে গপ ধৰে। ভাবিলোঁ অকণমান তই আকৌ উলিয়াই দেহি, কন্দা কটাটোকে বন্ধ কৰ। আৰু তাই মোক টপককৈ চুমা এটা খায়ে দিলে। উলিয়াই দিলোঁ যে বৰ ভাল পালে। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোকক। এই ভিডিঅ'টোত মৰম দিব।